Hi, welcome back to my next day mini vlog. আজি vlogটো তামাম ইন্টাৰেষ্টিং হ'ব গৈ আছে আশা কৰিছে আপোনালোকে হেকেলকে থাকিব বুলি আজি ৰাতিপুৱাৰ পৰা vlogটো ষ্টাৰ্ট কৰিলো আৰু ইফালে চাওক আমাৰ ডাঙৰ বাইদেউৰ ছোৱালীটো আহিলে কাৰণ যোৱাকালি বাবু আহিছিলে কাৰণে ডাঙৰ বাইদেউৰ ছোৱালীটো আহিব মন গল সেই কাৰণে আহি গল আৰু ইফালে বাবু আৰু ডাঙৰ ভিন্দই থব আহিছিলে থৈ কিনিয়ে গুছি গল আৰু ইফালে চাওকচোন হিহঁতৰ মানে সবৰো খেলা ষ্টাৰ্ট হলে ইফালে আমাৰ টিকলিও হিহঁতৰ পিছে পিছে আৰু ইফালে ভাইটি এটা আছিল দেই হি কলে মোক ক্যামেৰাম্যান আহিলে নেকি vlog বনাবৰ কাৰণে তাৰ পিছত মই কলো তো গম পাইছো সেই কাৰণে গুছি গুছি গৈছে আৰু তোক মই আৰু জুম কৰি দেখাই আছো বুলি কৈ কিনে জুম কৰি দেখালো তাৰ পিছত ময়ো খেলিবলৈ ললো ইফালে মই ভাত বনাই আছো তাৰ পিছত মনত পৰিলে মই ভাত বহাই থৈ আহিছো মোৰ ভাতকেটা পুৰি যাব গুতে মই যাও দে বুলি কিনে গুছি আহিলো কেটা অলপ খেলি কিনে মই খেল বুলি কলে আৰু মোৰ ৰবই নো আৰু খেলিবই মন যায় আৰু ইফালে মই ভাত বনোৱা প্ৰক্ৰিয়া চলি আছিল তো ইফালে মানে বেবিয়ে মানে পানী খাব আহিছিলে তো মোক কলে মামি তোমাৰ কাৰণে মই কিবা আনিছো তো ইফালে মানে সৰু ভিনিদেও মানে ৰাজস্থানত ডিউটি পৰিছিলে সাগে তো ৰাজস্থানত গৈছিলে তো ৰাজস্থানৰ পৰা এনেকুৱা খাৰু আনিছে তাৰ কাৰণে তো তাইও মোৰ কাৰণে মানে অকমান লৈ আহিছে তাৰে ভাগৰ খিনিয়ে অলপ লৈ আহিছে মোৰ কাৰণে তো মই বলো তেতিয়া হলে পিন্ধিয়ে চাও হয় নে নহয় তাইও কলে যে পিন্ধি চাওচোন মামি হয় নে নহয় তোমাৰ তাত বুলি মোৰ তাত অলপ ডাঙৰ হয় তো মোৰ তাত হৈছে তাইৰ আৰু মোৰ হাত একে তো মই পিন্ধি চালো কেনেকুৱা লাগিছে কমেন্ট কৰিব গাইস তো ইফালে মই ভাত বনা অলমোস্ট হৈ গৈছিলে তো আমাৰ ডাঙৰ সবতকে ডাঙৰ আলহীটো খুৱাই লও বুলি ভাবিলো আমাৰ মানে টিকলিটো ঘৰৰ ইফালে মই মানে দুই ধৰণৰ চব বনাইছিলো আলু চব বেগেনা চব আৰু মাছ ভাজি আছিল ইফালে আমাৰ টিকলিক মই ভাত খুৱাই আছিলো তাইও মানে ভাত খাব মন নাই হিহঁতৰ লগত খেলিব মন মই তাৰে পৰা লৈ আহিলো যে সেইকাৰণে তাই মানে খং কৰিছে আৰু বেটেদি মাৰি আছিল ভাতত মানে ভাত খাব বিচৰা নাছিল তথাপিও খাইছে বাৰু টিকলিক ভাতটো খুৱাই আজৰি এইবাৰ হৈছে আমাৰ বাৰী আজি আমাৰ ভাতৰ লগত আছিল দালি আৰু লাই শাক আলু ভাজি আৰু বইলাৰেলে আলু আৰু ইফালে আছিল আলু চব আৰু বেগেনা চব আৰু চাটনি আছিল জ্বলা বটা আৰু লগতে মাছ ফ্ৰাই আছিল তাৰ পিছত আমি ভাত পানী খাই উঠি আজৰি আমি ঘৰৰ পিছপিনে অকমান টাইম বহিব গুছি আহিলো ইয়াতে অলপ সময় বহি টাইমটো কটালো আৰু যে লগতে হিলখা গছৰ মানে হিলখা গছ আছিল হিলখা গছটো যে হিলখাবোৰ পৰি পৰি আছিল তলত হেয়া বুটলিছো আৰু খাইছো আৰু ইফালে চাওকচোন বাবুই কি কৰি আছে গাই মই বলো বাবুৰ ভিডিঅ' কৰো বুলি এনেকুৱা কৰি দেখুৱাই আছিল কি যে কৰি দেখুৱাই আছিল তাৰ পিছত অলপ সময় টোপনি দি কিনে আমি ইভিনিং গুছি আহিলো দোকানলৈ কিবা বলে খাব কাৰণে সেইকাৰণে মিঠাই চিঠাই কিবা কিবি চকলেট টকলেট ললে হিহঁতে খাব কাৰণে তাৰ পিছত ইহঁতে ৰাস্তাতে মানে খোৱা ষ্টাৰ্ট কৰি দিলে চকলেটটো আৰু চাওকচোন দুই টপলা ভৰি মিঠাই ললে আৰু ৰাস্তাতে খাই খাই গৈ আছে আৰু মুকো দিছে বাৰু চকলেট ময়ো খালো আৰু হিহঁতৰ লগত ময়ো খোৱাটো এক্সপাৰ্টে হিহঁতে মানে মোক দিছে ল বাইদেউ তয়ো এটা দি ময়ো এটা দিও বুলি হিহঁতে দিলে মোক আৰু ইফালে চাওকচোন আমাৰ ৰাস্তাটোতে ইমান ধূলি হৈছে নহয় মানে ৰাস্তাটো ঠিক কৰি আছে সেইকাৰণে ধূলিবোৰ ইমান তাৰপিছত মাও গৈছিলে সেই মা দোকানলৈকে নগলে আইতাহঁতৰ ঘৰত থাকি গলে তো টিকলি আৰু মা আইতাহঁতৰ ঘৰত আছিল আৰু ইহঁতৰ ছাগৈ কুকুৰকিটা কোনো এটা মানুহ আহিব নাপাই পাই ইমান ভোকে নহয় এণ্ড থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানেই লগ পাম আকৌ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ